কি মজা নাজাৰা Hello guys, welcome back to my YouTube channel. আজি মই ক'ত আছো আপোনালোকেও নাজানে তো আজি মই আছো জাগিৰোডত এটা গৈছো মই পথাৰত তো গাইস এটা অলপ গৈ পাম আৰু পথাৰটো আৰু ইফালে থাক ট্ৰেন ৰাস্তাই গৈ নেকি ট্ৰেন ৰাস্তাই আৰু মই যি জানো ট্ৰেন ৰাস্তা এটা এইখিনি পাৰ হ'ব লাগিব তো পাৰ হৈ এতিয়া বৰ্তমান তো মোৰ হাতত আছে ইয়াতে পলিথিন ভিতৰত পান গাইছ আহি পালো পথাৰ তো চাই লওক এইবিলাকে হ'ল পুৰা কঠীয়া ৰুই আছে ইয়া পুৰা কঠীয়া ৰুই আছে এইখিনিত আৰু এইখিনি বাকী আছে এইখিনি চাই লওক So guys, এইটো দিছে সোলাৰ এটো পথাৰৰ পুৰা মাজত সোলাৰ পুৰা ফিটিং কৰিকে পানী যোগানটো দিছে চৰকাৰে চাই লওক এটো পুৰা এ দিছে পানী ওলাইছে পুৰা আৰু এটো বক্সতে সুইচ বিলাক আছে তো গাইস বাইক চাই চলাই তা ঘৰলৈ গৈ থাকো গাইস আপোনালোকে ভাবিছে কি জান এই লৰাটো ক'ত জাগিৰোড ক'ত গৈ থাকে মই জাগিৰোড আহিছো মহামাহীৰ ঘৰত তো আপোনালোক দেখাইছো মহামাহীক তো এতিয়া আজি মই মহামাহীৰ ঘৰত আহিছো সিহঁতৰ হাল উঠিছে আজি হাল উঠোৱাকৈ তো কি বনাইছে আপোনালোকক দেখাও সো গাইস চাই লওক কি হয় এইটো আলাও পছলা মটৰ আলু সব আছে এই চাই লওক বৰা ভাত আৰু ইফালে আছে ইয়া আৰু ইফালে পুৰা মাংস কি মাংস ব্ৰইলাৰ পুৰা গৰম এতিয়া বাজিছে 10:28 তো ভাত খাই লওঁ পুৰা ইয়াৰ দালি এইটো সো গাইস এটা খাই লওঁ ভাত তো গাইস খানা পিনাটো বইকে খাই লওঁ এটা মই খাই আছো তামোল যেহেতুকে তামোল মেইন সো গাইস আপোনালোকে গমে পাইছে মই মাহী ঘৰত আছো তো এতিয়া অলমান মহামাহীহঁতৰ গাঁৱত অলমান ফুৰিবলৈ যাওঁ তো আপোনালোকক দেখাই গৈ থাকিম তো গাইস কি ধুনীয়া চাই লওক পুৰা কলা কৰি আহিছে আৰু ইফালে ভলিবল খেলিছে ভলিবল সো গাইস এটা গৈছো চগ্ৰাচাল বুলি কয় জাগাটোৰ নাম চগ্ৰাচাল আৰু বৰষুণ আহিছে কি কৰো এটা দৌৰিব লাগিব তো যাইকে আপোনালোকক দেখাই দিম যিমান বৰষুণ দিলেও সো গাইস চাই লওক কি ধুনীয়া এইখিনি জাগা নামে চগ্ৰাচাল বুলি কয় চগ্ৰাচাল ফুৰিব আহিছিলোঁ কিন্তু বৰষুণ নিদিল এটা অৱস্থা বেয়া তো গাইস খানা পিনা খাই ললো তো কি খালো চাই লওক তো গাইস এঠাইলৈ ফুৰিব গ'লো কিন্তু কি ক'ব আৰু বৰষুণ নিদিল তো পুৰা বেয়াকে বৰষুণ ভিজি গ'লো তো আহিকে গা পা ধুলো তাৰপিছত গাইস আপোনালোকক মই মহামাহীক দেখাম বুলি কৈছিলোঁ বৰ্তমান মহাই বাহিৰলৈ ওলাই গৈছে তো এইজন মাহী তো ভিডিওটো এতিয়া সমাপ্ত কৰোঁ যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ লগত টিল দেন টাটা Bye bye. Guys, इटा बरखुन पड़ी गल तो बर्बाद हो गया सारा प्लेन सपाट हो गया